এয়া হায়দৰাবাদৰ চামোল্লা পেলেচ। অষ্টাদশ শতিকাৰ পৰা হায়দৰাবাদত শাসন চলাইছিল নিজামসকলে। ভাৰত স্বাধীন হোৱাৰ পিছত 1948 চনৰ 13 ছেপ্টেম্বৰত ভাৰতীয় সেনাই নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰে। সেই নিজামসকলৰে ৰাজপ্ৰসাদ হৈছে এই চামোল্লা। নিজামসকলৰ চৰকাৰী বাসগৃহও ইয়াতে আছিল। ৰাজপ্ৰসাদ বুলি ক'লেতো জানেই বহুত কিবা কিবি। নিজামসকলে হায়দৰাবাদত এতিয়া ৰাজত্ব নকৰিলেও এই ৰাজপ্ৰসাদটো কিন্তু নিজামসকলৰ উত্তৰাধিকাৰী সূত্ৰে বয়কট আলী খান মকাৰত জাহৰ সম্পত্তি হৈ আছে। কিছুদিন পূৰ্বে সুবিধা বুজি চাই আহোঁ বুলি গৈছিলোঁ। ৰাজপ্ৰসাদটোৰ প্ৰতিটো সম্পদেই খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। তাৰে কেইটামান সৰু সৰু ক্লিপ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। চাওঁ আহক, ভালেই পাব চাগে।